নমস্কাৰ, মই বিশ্বজিৎ বৰা। আপোনালোকক আজি লাকত অৱস্থিত প্ৰগতি কৃষি ফাৰ্মখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব। আহিছোঁ আমাৰ এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনৰ সকলো ষ্টাফ। দেখিছে কি সুন্দৰকৈ বনাইছে আপোনাৰ এইবিলাক দুয়োটা ছাইডতে আপোনাৰ নাৰিকল পুলি লগাইছে। আপোনালোকে ডিব্ৰুগড়, তিনিচুকীয়া, এইফালে শিৱসাগৰ, শিমলুগুৰি ছাইডত যদি আপুনি ট্ৰেইনত যদি কেতিয়াবা অহা যোৱা কৰিছে, তেতিয়া আপুনি লাকুৱাৰ ষ্টেচন পাৰ হৈ আপুনি সেইফালৰ পৰা ধৰক আমাৰ ফৰকাটিং ছাইডৰ পৰা আহিলে আপুনি ৰাইট ছাইডে মন কৰিব এখন সুন্দৰ কৃষি ফাৰ্ম। এজনে আপোনাৰ 20 বছৰ, তেওঁ মানুহজনক যোৱা বছৰ আহোঁতে মই লগ কৰিছিলোঁ, যিজন আপোনাৰ কৃষি ফাৰ্মৰ যিজন স্বত্বাধিকাৰী। তেওঁ 20 বছৰ কষ্টত কিমান আপোনাৰ টোটেল 30-35 বিঘা মাটিত আপোনাৰ অৱস্থিত এখন ফাৰ্ম। আচলতে তেওঁ নিজৰ বস্তুটো মানে ঘৰে ইয়াতে, তেওঁ মানে এখন বাৰী মানে বনাইছিলে। তেওঁ নিজৰ মনৰ ইচ্ছাৰে ধৰক এটা পুখুৰী খান্দিছিলে, মানে ধৰক মানে তামোল গছ আছে, পাণ গছ আছে, আপোনাৰ লগতে কমলা বাৰী আছে, সকলোখিনি বাৰী আছে ইয়াতে। যি আছে মানে ফল মূলৰ পৰা ধৰি চন্দন, বাকী আপোনাৰ যিকোনো ফল মূলো আছে ইয়াতে। তেওঁ আগতে মানে 20 বছৰ কষ্টত তেওঁ আজি বনাই ইমানখিনি হৈছেগৈ। আৰু এতিয়া আপোনাৰ ইয়াত আমি গেটত এণ্ট্ৰি হ'ব লৈছোঁ, কিন্তু এণ্ট্ৰি কৰিবলৈ তেওঁ নিজৰ ঘৰলৈ যাবৰ কাৰণে আমি তেওঁ 10 টকা দি পিনি আমি গেট পাছ ল'ব লাগিব। 10 টকা দিলেহে আমি ফাৰ্মখন চাব পাৰিম। এতিয়া অলৰেডি আমি গেটৰ ওচৰত আছোঁ, সকলোখিনি ৰখি আছোঁ। এতিয়া হ'ব মনিপ ছাৰ, ছাৰ আছেনে মানুহ? নাই গেট পাছ ল'বলৈ। এইজোপা চাওক, যিজোপা আপোনাৰ ভেটনাট ককনাতে হ'ব লাগে এজোপা, যিটো আপোনাৰ 4 বছৰত আপোনাৰ গুটি দিয়ে, আপোনাৰ ভেটনাতে হ'ব। আপোনাৰ অলৰেডি আমি গেট পাছ ল'লোঁ, এতিয়া সোমাই আহিছোঁ সকলোখিনি। ইয়াতে দাদা নাছিলে, মানে আপোনাৰ নিজৰ ঘৰত আছে, মানে অলপ দীঘল পদূলিটো আপোনাৰ। তেওঁৰ ঘৰত গৈ পিনি আমি এতিয়া 10 টকা 5জন আহিছোঁ, আমি 50 টকা দিব লাগিব। এতিয়া তেওঁ বাৰীখন চাবৰ কাৰণে আমি 50 টকা দিব লাগিব। চিন্তা কৰি চাওক বন্ধুসকল, কিমান সুন্দৰ এখন বাৰী। এইফালে চাব আপোনালোকে, সেইটো নেমু দেখিছেনে? এইফালে নেমু লাগি আছে, এইফালে নাৰিকল দেখিছে গোটেই বাৰীত। এইবিলাক আপোনাৰ জালুক গছ, জালুক দেখিছেনে? জালুক আছে। গোটেই বাৰীখন দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাই থাকিব। সুন্দৰ কৰি ৰাখিছে বাৰীখন, আপোনালোকে মন কৰক। এইফালে চাওক কমলা লগাইছে দাদাই, এইফালে চাওক আপোনাৰ কমলা লগাইছে, তামোলৰ মাজে মাজে কল আছে, কমলা আছে, নেমু আছে, বাকী নাৰিকলটো আপোনাৰ বহুত অসংখ্য গছ আছে নাৰিকল। আপোনাৰ গোটেই ৰাস্তাটোতে মন কৰিব, তেওঁৰ ঘৰলৈ সোমাই আছে। আপোনালোকে মন কৰক ভালকৈ, তেওঁৰ ঘৰলৈ সোমাই আহোঁতে আপোনাৰ দুইটা ছাইডতে শাৰী শাৰী নাৰিকল গছবিলাক। আচলতে নাৰিকল গছ এনেকৈ থাকিলে ভাল লাগে, বহুত এটা মনোমোহা পৰিৱেশ। এখন মানুহৰ ঘৰো যে এনেকৈ সজাব পাৰে, আচলতে ভাবিবই নোৱাৰি এনেকুৱাবিলাক কথা। কাৰণ কিয়নো তেওঁ প্ৰকৃতিৰ লগত আগৰ পৰা জড়িত মানুহজন, কাৰণ গছ গছনি বেছি ভাল পায়। সেইকাৰণে তেওঁ নিজৰ ঘৰখন গছ গছনিৰ মাজতে তেওঁ চিন্তা কৰি। এইফালে চাওক আপোনালোকে, এইটো কমলা টেঙা, এইবিলাক দেখিছে, এইবিলাক চাওক। আৰু এটা ফিচাৰী দেখুৱাম মই আপোনালোকক, এইফালে চাব বন্ধুসকল, এটা ফিচাৰী চাওক। এই ফিচাৰী দেখিছে কিমান ডাঙৰ ফিচাৰী, মাছো যথেষ্ট আছে চাগে এইটো ফিচাৰীত।
এফালে কল আছে আপোনাৰ লাগি আছে। এইটো আপোনালোকক যে কৈছিলোঁ লাকুৱা ষ্টেচনৰ পৰা যিটো আপোনাৰ এইটো ৰেল লাইন চক বন্ধুসকল, ৰেল লাইন দেখিছে, পথৰবিলাক জিলিকি আছে যে এইটো আপোনাৰ ৰেল লাইন হয়। এই ৰেল লাইনৰ কাষতে ফৰকাটিং ফালৰ পৰা আহিলে ৰাইট ছাইডে মন কৰিব, আপোনাৰ ৰেল লাইনৰ কাষতে বহুত সুন্দৰ এখন কৃষি ফাৰ্ম। তেওঁ নিজে নাম দিছে প্ৰগতি কৃষি ফাৰ্ম। এইটো চক ৰেড চন্দন প্লাণ্ট হয়, এইটো দেখিছেনে বন্ধুসকল, ৰেড চন্দন প্লাণ্ট হয়, এইটো ৰেড চন্দন প্লাণ্ট হয়, যিটো আপোনাৰ চাউথ ইণ্ডিয়ানত সকলোতকৈ ফেমাছ হয়। আপোনাৰ ক'বলৈ গ'লে পুষ্পা ভাও হয়। ৰেড চন্দন প্লাণ্ট হয় এইটো চাই লওক, বহুত দামী গছ হয়। আচলতে আমিতো এইবিলাক কামতে জড়িত, চন্দন প্লাণ্ট, মহকনি প্লাণ্ট এইবিলাক। আচলতে আমাৰ আজি চেমিনাৰ আছিলে আপোনাৰ লাকুৱাতে, নতুন ল'ৰাৰ জইনিং আছিলে। চিন্তা কৰিলোঁ 11টা বজাত চেমিনাৰটো দিয়া আছে, এতিয়া বাকীখিনি সময় কি কৰা হ'ব। আমি গোটেইকেইজনে আলোচনা কৰিলোঁ যে প্ৰগতি কৃষি ফাৰ্মতে অলপ ফুৰি আহোঁ, মনটো বহুত ফ্ৰেছ লাগিব। কাৰণ এনেকুৱা এটা পৰিৱেশৰ মাজত থাকিলে মনবিলাক বহুত ফ্ৰেছ লাগে। ঠিক আমি 7টা চাৰে 7টা বজাতে মৰ্ণিঙত আহিলোঁ, চাইছোঁ এইবিলাক দেখিছে, নতুন কিবা পুলি নাৰ্চাৰীৰ কাৰণে এইবিলাক গ্ৰীণ হাউচ তৈয়াৰ কৰা হৈছে। এইবিলাক দেখিছে তাতে কি সুন্দৰকৈ। এইটো আপোনাৰ হাতীপুখুৰী গছক সেইজোপা কি ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে তাতে, হাতীপুখুৰী গছ যিবিলাক আমাৰ নদী পাৰত বিশেষকৈ বেছি পোৱা যায়। সেইটো ঘৰ দেখিছে আপোনালোকে, এইটো এই কৃষি ফাৰ্মখনৰ স্বত্বাধিকাৰীজনৰ ঘৰ হয়। বহুত দূৰ মিনিমাম আপোনাৰ আধা কিলোমিটাৰমান আহি তেওঁ ঘৰ পাইছোঁ আৰু বাৰীৰ মাজে মাজে আহি বনাইছে পৰিৱেশবিলাক। এইটো আপোনাৰ গোহালি। পুখুৰীটো কিবা পানীটো কেইজন দিছে? 5জনহে দিছিল। ব'লক আহক, মই আগতে আহিছোঁ, মই মেল লোৱা যেনিবা। 5জনকৈ অধিক নিদিয়ে মানে দলংখনত, আপোনালোকে দেখিলে যে, আৰু সৰু দলং বহুত ভালকৈ বনাইছে তাতে এইবিলাক চব। এইটো ডালিম প্লাণ্ট হয়, ডালিম লগাইছে, নেমু লগাইছে। আমাৰবিলাকৰ বাৰীৰ মাজত এনেকৈ সোমাবলৈ মন নাযায় বাৰু। এতিয়া কি সুন্দৰকৈ ৰাখিছে, আপোনাৰ বাৰী যেন নালাগে। এইবিলাক আমচক, এইটো আপোনাৰ অমৰপালি হয়, অমৰপালি আম হ'ব আপোনাৰ 1 বছৰ প্লাণ্ট হয়। এইফালে এটা পুখুৰী আছে ফিচাৰী। বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আমাৰো সময় হৈছে, 9টা 13 হৈছে। আকৌ চেমিনাৰ আছে, চেমিনাৰত যাব লাগিব। জয় অসম, বাই বাই।